মই যিমান পাৰোঁ সোনকালে আহিম বাৰু দেৰিয়ে হ'লগৈ দিলিহি আকৌ মাতি কচোন কিবা কবি কম মানে দাদা বস্তু এটা লৈ আহিছিলোঁ কি বস্তুনো আনিলি বস্তু মানে বডি বডি অঁ এই আগ নাই গুৰি নাই বডি বুলি ক'লেই হ'লনে এতিয়া গাড়ীৰ বডিয়ে আনিছ নে ডেড বডিয়ে আনিছ এতিয়া কি বডি অ' দাদা এই গাড়ীৰ বডিও নহয় ডেড বডিও নহয় বুজিছে অঁ এয়া বডি তাকেনো ভালকৈ নক কিয় নালাগে বুজিছ এই আপোনালৈ আনিছিলোঁ এই নহয় মই বজাৰৰ পৰা আনিছিলোঁ এইকাৰণে আছেই দেচোন অ' দাদা বজাৰৰ বস্তু বাদ দিয়ক না ইয়াৰ ঘৰৰ বস্তু দিন ৰাতি পাৰ্থক্য জানে এবাৰ খাই চাওক আৰু কিডালনো পাৰ্থক্য আছে চব একেই দে একেই নহয় পাৰ্থক্য আছে বজাৰৰ পৰা অনাকেইটা সাৰ দিয়া এইকেইটা আকৌ সাৰ নিদিয়া তই কেনেকৈ জানিলি সাৰ নিদিয়া বুলি জানো ঘৰৰ যে তই কি কৈ আছ মই একোৱেই বুজি পোৱা নাই অ' দাদা আপুনি একো বুজিব নালাগে আপুনি এইকেইটা নি থৈ দিয়ক আৰু মই যে থৈ দিম তই চুৰ কৰি আনিছ কিজনীবা সেয়া মই চুৰ কৰি আনিম কিয় মই চুৰ নেকি কওকচোন বাৰু নহয় মই জনাততো চুৰ নহয় কিন্তু তই এতিয়া যেতিয়া আগ নাই গুৰি নোহোৱাকৈ কথাবিলাক কৈ আছ মই কি বুলি ভাবিম কচোন বাৰু এই যে কলিয়াদা যে এই কলিয়াদা ঘৰৰ পৰা আনিছোঁ অ' কলিয়াদাৰ পৰা আনিছ অঁ অঁ কলিয়াদা আকৌ 1 কেজি তলত নেবেচে নহয় মোৰ ঘৰত আকৌ দুটা মানুহে সেইকাৰণে ভাবিলোঁ যে আধাখিনি ভাগ কৰি আধাখিনি আপোনাক দি দিওঁ আধাখিনি মই ৰাখি দিওঁ এই আকৌ আপোনাৰ ভাগত বেছিকৈ দিছোঁ দুটামান হয় নেকি অঁ বাৰু 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 হওক দে সি চাগে এইবাৰ বৰ ধুনীয়া খেতি কৰিছে ন অঁ বাৰু হ'ব দে তেতিয়াহ'লে ৰাখি দিওঁ কিমান দিব লাগিব এনেই 1 কেজি 50 টকা অঁ 50 টকা দি আনিছোঁ মই আপুনি 25 টকা এটা দি দিব 25 টকা দিব লাগিব ঠিকে আছে কলিয়া তেতিয়াহ'লে এইবাৰহে যদি আগবাঢ়ে আৰু নহয় অঁ হ'ব লৈ যা ৰ অচোন খুচুৰা আছেই নে নাই নাই নহয় খুচুৰা বুজিছনে নাইনে 25 টকা দিব লাগিব অঁ তোৰ হাতত আছে জানো মোৰ হাতত নাই নাই এয়া আছে দেখোন অঁ ঠিক আছে এইটোত ভৰাই লওক পলিথিনত দে হ'ব দে যাম মোৰ দেৰিহে হৈ আছে বুজিছ মই এফালে যাব লাগে মই যাওঁ যা কিয় বেবাই থাক খাচোন খাবলৈ দিছোঁ খাব নোৱাৰ চব বেচিম ৰ এইবিলাক টানি টুনি ফুৰিব নোৱাৰো আৰু এজনীক দিলোঁ আকৌ শুইহে আছে এই থাক শুই থাক খালে খাবি নেখালে নাই চব বেছি পেলাম এইবাৰ ৰ দস্তুৰ মত হাজিৰা লগাই মানুহ লগাইছোঁ হে হাজিৰা পইচাটোতো নিনিয়াকৈ নাথাকিবি ৰ কি বকি বকি আহিছ ঘাঁহ কাটিবলৈ মানুহ লগাইছোঁ অঁ হাজিৰা দিছোঁ হে 400 টকা হাজিৰা দিছোঁ মানুহ লগত থাকিলে কাম কৰে নহ'ল নকৰে ৰাতিপুৱাৰ পৰা 3 পোলাহে ঘাঁহ কাটিছে চাওকচোন বাৰু দুজন মানুহে ৰাতিপুৱাৰ পৰা 3 পোলা ঘাঁহ কাটেনে আৰু হাজিৰাৰ ওচৰত নাথাকিলে তোৰ একো লাভ নাই হয় দিয়ক এইবিলাকে পইচাকেইটা তোৰ এনেই যোৱা অঁ বাৰু বাৰু যি নহওক ধান কাটিছে ধান কটাটো বাৰু বাদেই দিয়ক এতিয়া মানে সেই গৰুজনীৰ কাৰণে ঘাঁহ নাই নহয় অঁ ঘাঁহ কাটিবলৈহে লগাইছোঁ ঘাঁহকেইডালটো লাগিবই অঁ ধান 3 বিঘামান চপালোঁ বাৰু বাৰু ময়ো সেই ছাগলীকেইটা তাত দিলোঁ দি আকৌ সেই চেউৰী পোৱালিটো এইফালে আছিলে মই গৈ চাই আহোঁচোন এই ঢাপৰ কিনাৰত বান্ধি থৈছিলোঁ গছৰ তলত আছেই নে মুকলি হৈয়ে গ'ল বা বগাটো নে বগাটো অঁ বগাটো দেখিছোঁ মই আছে দেখিছ আছে 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 এই আমাৰ এইকেইটা যে ঘাঁহ কাটি আছে সেইখিনিতে আছে বাৰু বাৰু হওক দে বুজিছনে ভাল লাগিছে মানে তই বডি বনাইছ মুঠতে বুজিছনে হ'লে এনেকুৱা হ'ব লাগে এইবাৰ মুঠতে নগৈছে
কি হ'ল কি কৈ আছে মানে আপুনি তোৰ জহ গাইছোঁ বেয়া পাওঁ বুজিছে এইবোৰ কথা ভাল নালাগে কি বেয়া পাওঁ এইবোৰ কথা ভাল নালাগে বনাওক আপোনালোকেও বনাই লওক নাই তাকেতো কৈ আছোঁ নহয় ইমান হিংসা লাগিছে কিয় কিহৰ হিংসা অ হিংসা লাগিব নেপায় নহয় নেপায় কথা ক'বলৈ পালে মুখলৈ নেচাও আৰু নহয় যিটো সঁচা কথা সেইটোহে কৈছোঁ সঁচা কথা কি হে সঁচা কথা হওক মুঠতে মই কৈয়ে লৈছোঁ দেখোন মই বেয়া পোৱা নাই ভাল কথা হওক দেচোন এনেকৈ বনালেহে কামত আহিব কেতিয়াবা হয়নে নহয় বাৰু বডি কিন্তু মই মানিছোঁ চাওক আপুনি বাৰে সেই এইবোৰ কথা বাৰে কৈ নাথাকিব কিয় তই তেনেকৈ কৈ আছ আকৌ আপুনি যে কৈছে এইবাৰ কি কৈছিলে এইবাৰ মুঠতে এৰি নাযায় আৰু কিয় সেইবিলাক কথা আপোনালোকে কিয় গাই ফুৰে বাৰু হা কিয় গাই ফুৰে সেইবিলাক কথা কৈছোঁ সঁচা কথাটোহে কৈছোঁ এৰি গৈছে মোক এৰি গৈছে আপোনালোকক সেইবিলাক গাই নাথাকিবচোন হওক দে বুজিছ তই যে ক'ব পাৰিছ মই তোক ভাল বুলিহে কৈছিলোঁ কথাষাৰ এইটো ভাল বুলি কোৱা হৈছে মই কি বেয়াকে ক'লো কিয় বেয়াকে ক'লো তোক কিয় বেয়াকে কোৱা নাই আপুনি তই যে একেবাৰে ভেকাহি মাৰি আহিলি কিয় তোক বেয়াকে কোৱা নাই গাঁৱৰে ল'ৰা এটাই তই মানে কিবা এটা কৰিছ বা মই ভালহে পাইছোঁ তোকনো কি বেয়া কথা ক'লোঁ তই বডি বনাইছ মুঠতে সেইটোহে কৈছোঁ সেয়াই হিংসা লাগে মানে আপোনালোকৰ কিহৰ হিংসা লাগে কিহৰ হিংসাৰ কথা কিয় তই কথা সঁচাকৈ ক'ব নোৱাৰি বুজিছনে হিংসাৰ প্ৰশ্নটো আহিল কেনেকৈ ইয়ালৈ কিয় নাহিব হ'ব দে বুজিছ তহঁতক একোৱে ক'ব নোৱাৰা হ'লোঁ নক'ব ভাল কথা ক'লে ক'ব নহ'লে নক'ব মই বেয়া কথাহে ক'লোঁ বেয়া কথা কোৱা নাই আপুনি বেয়া কথা কৈছোঁ বেয়া কথা কোৱা নাই কিয় ইমান চকু পৰে আপোনালোকৰ কিহত চকু পৰাৰ কথা কৈছ ঈৰ্ষা লাগিছে মানে কিয় হিংসা লাগিব কোনদিনা দেখিছ হিংসা কৰা কথাবোৰ যে তেনেকৈ কৈছ সেয়াই এতিয়া আপোনাৰ কথাৰ পৰাইতো গম পাইছোঁ হিংসা লগা নাই নে লাগিছে আপোনাৰ কথাৰ পৰাইতো ওলাইছে তোৰ হিংসা লাগিছে আচলতে কিয় হিংসা লাগিব বুজিছ মোৰ হিংসা লগা নাই আৰু মই কৈছোঁ কিবা হিংসা কৰি পোৱাও নাই আৰু নকৰোঁ ভাল কথা এটা ক'লে একেবাৰে কৈছোঁ নহয় ওলটাকে কথা কবি যা নহয় কি নহয় মই খাইছোঁ মোৰ বডি হৈছে আপুনি কিয় ক'ব সেইটো বনাই লওক খাওক নেখাই নব হয় তেনেকৈ দিনটো লঘোণে থাকিব সপ্তাহত এদিন মাছ খাব নহ'লে মাহেকৰ মূৰত এদিন মাংস খাব ক'ত বডি হ'ব খাই বৈহে বনাইছোঁ খাই বৈ আমি নেখাওঁ কথা ক'বলৈ আহিছ খাই বৈ বডি বনাই মানুহতো চবেই খাই বৈতো তই লঘোণে ভোকে কৰিছনে লঘোণে ভোকে বনোৱা নাই বুলি মই সেইটো জানো মোক শিকাব নালাগে তেতিয়াহ'লে আৰু কি কথা ক'বলৈ জেগা নাপাওঁ আৰু দেই তহঁতক সঁচাকৈ একো ক'ব নোৱাৰি চালা কি মানুহ হৈ এইবিলাকৰ লাহে লাহে জ্ঞান কমিহে গৈছেগৈ ভাল কথা এটা ক'লেও বিপদ ইহঁতক চালা মাতিবই নাপায় নেমাতিব মতাটো মোৰে ভুল হৈছে বুজিছনে নাই ভুল কৰিলোঁ এনেকুৱা চকু চৰহা মানুহে নেমাতিলেও ভাল পাওঁ কাক চকু চৰহা কথা ক'বলৈ পালে নহয় মানুহ গৰু নেচাওঁ তহঁতে কথা নাই বতৰা নাই তোতকে বয়স দুগুণ বুজিছ ভাল কথা এটা কৈছো বুজিছনে সি উল্টাই পুল্টাই নহয় মই চাই আহিছো আহোঁতে তাক পালো পথাৰৰ পৰা আহিছে কি ঘাঁহ কাটিছে নে কি কৰিছে লগ পালে বাৰু ক'ব পাৰিবি নেকি বডি বনাইছে কিন্তু বা বডি বনাইছ বৰ ধুনীয়া বডি কিয় বডিক লৈ কথা কিবা এটা ধেমালিকে কিয় মই ধেমালিকে নাই কোৱা নহয় একদম চকু চৰহা মানুহ মই একদম দেখিব নোৱাৰে আনৰ সহ্য বডি বনাইছ কিন্তু দে এই ষাৰ কথা ক'বলৈহে পালো সি আৰু মানে কৈছো নহয় মুখলৈ চোৱা নাই জানো কিয় ক'ব আপুনি
ভাল কথাটো কওঁতে কিয় নকম নো বাৰু কচোন বডি বনাইছো হয়নে নহয় এটা গাঁৱৰ ল'ৰা এটাই হয়নে নহয় বডি বনোৱাৰ কথাটো মই যেতিয়া ক'লো গাঁৱৰ ল'ৰা এটাই খেতিৰ দৰে যেতিয়া কৰিব যে মই ভাল কম নে বেয়া কম কচোন বাৰু হে ভাল কথা ক'বলৈ আহিছ কষ্ট আপুনি খেতিৰ কথা কোৱা নাই কিন্তু আপুনি বডিৰ কথা কৈছে আপুনি বডিৰ কথা কৈছে বডি আপুনি বডিৰ কথা কৈছে ৰচোন বডি বনাইছো মই খাইছো মোৰ বডি হ'বই তই কোনটো কথা কৈ আছ ধৈৰ্য ধৰ খুৰাক ক'বলৈ দেচোন কি হৈছে বুজাই কওক তাক বুজাই কওক নহয় তই যে এতিয়া একেবাৰে জোকাই পোকাই কৈ আছ তই কি মানে কি বুজিছ কি বুজিব লাগে কি বুজিব নালাগে বুজিব লাগে কি হ'ল মই শুনিবি দেই ভালকে বুজি পোৱা নাই সহ্য হোৱা নাই মানে কলিয়া শকত হৈছে সহ্য হোৱা নাই ধৈৰ্য ধৰিবি নে কলিয়া এনেকুৱা থাকিব লাগিছিল এনেকুৱা হৈছে হ'ব এতিয়াহে গম পাইছো দে এতিয়াহে গম পাইছো তই যে ৰাখিব নোৱাৰিলি আগৰজনী যে গুচি গ'লগে এতিয়া তই বিচাৰিয়ে পোৱা নাই নহয় তোৰ এই স্বভাৱটোৰ কাৰণে চাব কিন্তু কৈ দিছো চাব কি চাব লাগে এইবিলাক কথা নানিব কিন্তু শুন নহয় এই কেৰকণটোৱে যে কেৰকণটোৱে এমুঠি বডি লৈ গৈছে এমুঠি বডি কিছুমানে লেচেৰা মাহ কয় কিছুমানে ডাং বডি কয় আমি বডি বুলিয়ে কওঁ সচৰাচৰ কোনোবাই আকৌ ডাং বডি কয় কোনোবাই লেচেৰা কয় তাকে শুনিবি দেই মই এফালে যাবলৈ ওলাইছো সেইটো সময়তে কৈছেগে পুতুতা বস্তু এটা আছিল লগ বোলো কি বস্তু বোলে বডি তাৰ লগত মই ধেমালিও কৰিছো তাৰপিছত সি কৈছে আৰু যে ঘৰৰ বডি মই আচলতে কালি বজাৰৰ পৰা মই আনিছিলো তথাপিতো আৰু সি ঘৰৰ বুলি কোৱাৰ কাৰণে বোলো কাৰ ঘৰৰ তেতিয়া ক'লে কলিয়া ঘৰৰ বোলো হওক দে ধুনীয়া খেতি কৰিছে সি সঁচাকে বডি মাহখিনি বৰ ভাল লাগিছে দেখি মই ৰাখি থলো সেইটোকে মই তাক ক'লোহি যে কলিয়া তই বডি বনাইছ কিন্তু সিটো মোক উভতাই একেবাৰে কৈছো নহয় মানে কথাগুৰি ক'বাত সি মানে বডিয়ে গ'লগে সি এইটো বডিলে গ'লগে মানে মইনো সেইটো কিয় ক'ম তাক আগে পিছে কৈছো নেকি বাৰু কচোন আগে পিছে কৈছো আপুনিও লেঠাটো লগাইছে নে একেবাৰে লেচেৰা বা হয় ডাং বডি বুলি ক'লেনো কি হয় মই এইটো মোৰ মুখত নাহে মই বডিয়ে কৈ থাকো নাই বডি বুলি কওঁ মই বজাৰৰ পৰা বডি কেনেকে লাগে বুলি কৈ সুধি আহোঁ কেকনে কি তোৰ বাইপা ডাং লেচেৰা লৈ গৈছিলে সেই কুকুৰটোক আজি মই শুনিহে আছো কৈ যাওক আপুনি কৈ যাওক তাৰপিছত আৰু মোক কৈছে আৰু যে এনেকুৱা তেনেকুৱা 1 কেজি মুঠা বনাইছে কলিয়াই মোৰতো দুটা মানুহ 1 কেজি নালাগে আধা কৰিলো আধাৰ পৰাও দুডালমান মোৰটোত বেছিহে দিছে লেচেৰা তই বিক্ৰী কৰিলিয়ে মোক দুডালমান দিব পৰা নাই ৰাম ভাই আনিবি দিম মই নিদিয়াকে নাথাকো ককাই দিওঁ আপোনাকো মই আগে পিছে দিয়া নাই জানো বিলাহী দুটা বেঙেনা দুটা আপোনাৰ ঘৰত মই দিয়াহি নাই জানো আপুনি কওকচোন নিজে আহি আপোনাৰ ঘৰত দি থৈ নাযাওঁ কিন্তু তই যে আজি যে মানুহটো সলনি হৈ গ'লি মানে মোৰ ভুল হ'ল মই সেইটো বুজি নাপালো বাৰু সেইটো বাদেই দিয়ক আপোনাক ক্ষমা খুজিছো মই ক্ষমা কৰি দিব মই বডি বুলি কওঁতে আপুনি মোৰ বডিৰ কথাহে বুজি পাইছো বাৰু যিয়েই নহওক এতিয়া কথা হ'ল কলিয়াই কি আপোনাক বেচিছে কি হ'ল পিছকন কওকচোন ৰাম ইমান মিছা কথা কোৱা মানুহ মই এই পৃথিৱীত দেখা নাই হয়তোক বাপেকে কি খাই জন্ম দিছিলে বাৰু সেইটো ইমান মিছা কথা কয়নে মই ক'ত তাক 1 কেজি মুঠা বেচিছিলো ক'ত কি মই এইবিলাক ৰাম কুকুৰ ইয়াত যদি আজি মই লগ পাই গলো তাৰপিছত মোক কৈছে 50 টকা দি আনিছো 25 টকা দিলেই হ'ব আধা আনিছে মোলে দুডালমান বেছিকে আনিছো বুলি কৈছে মই 25 টকা দি পঠিয়াই দিছো সেই কথাটো বুজিছনে ইয়াক পাই পেলাই মই কথাটো ক'লো তাৰমানে সি যোৱাকালি আমাৰ মহাদেৱহঁতৰ ঘৰত সকাম নাছিলে জানো আছিলে মহাদেৱহঁতৰ ঘৰলৈ গুচি গলো সকামলৈ গলো ঘৰত কোনো নথকাৰ সুযোগ লৈ পেলাই বাৰীত সোমাই সেইবিলাক চুৰ কৰি আনিছে কি মোৰ অনুমান হৈছে নহয় সি মানে কি তাৰ কথা কওঁতে কিন্তু থেৰু গেৰু লাগিছে মই তাক কৈছো বোলো তই চুৰকে আনিছ নেকি কথাগুৰি কৰবা তই নথকা সুযোগ লৈ মানে সি বাৰীত সোমালে তাৰপিছত খোৱাটো ওচৰ পালেগে চিন্তা কৰিছ এই খৰচ ক'ত তুলিয়াইছে দেখিছ কম বেটা নহয়নে ককাইদেউ কৈ থৈছো আপোনাক আজি ইয়াৰ মুখেদি যদি মই তেজ উলিয়াব নোৱাৰো চাব কলিয়াৰ নাম সলাই দিব আপোনালোকে হ'ব দে তাক শিক্ষা এটা দিবি কিন্তু তেনেকে হেৰি নকৰিবি বুজিছ এই যত পুত ঘাই তেতিয়াহ'লে আমাৰ কেকনটো চোন তাকতো মই ভবাই নাই
মানে ই গাঁওখনত খেলি মেলি এটা নলগোৱাকে মানে কোনোদিন কি পাৰ হ'বলৈ নিদিবই নেকি নাই শিক্ষা এটা দিবই লাগিব কিন্তু সেই শিক্ষা দিয়ে তাৰ আকৌ খংডাল বেছি নহয় মাৰি পেলাব গতিকে তহঁতে গৈ পেলাই হেৰি কৰিবি বুজিছ ঠিক আছে তাৰ লগতে দেই আপুনি কি এইফালে যাব সেই মই গৰু পোৱালি আমাৰ ধান কাটি আছে কিমান কাটিছে চাহ আহোঁগে মোৰ ভয়হে লাগিছে এই কেৰকণটোক পালে ই আজি তহিলং খুনা দিব বুজিছ মোৰ এতিয়াহে মনত পৰিছে সেইটো পিটিবলৈ নাপায় নহয় ঘৰত আজি গৈ কিয় সেইটো চাগে ওলাই গ'লে এতিয়ালৈ নাই মই আহোঁতে গোটেইটো একেবাৰে চুট টাইট কৰি ঘৰৰ আগফালে ৰৈ আছে পিঠিতে বেগ এটা লৈ হয় নেকি ক'ৰবাত যাব হ'ব লাগে সেইজনা হওক বা তেনেকে বাচিলেও বচা লাগিলে ময়ে কম তাক আমাৰ দেউতাৰ পৰা ৰাতিপুৱাই ধান এমোন নিম বুলি 500 নে 600 টকা ৰাতিপুৱাই আনিছেগে হ'ব দে ক'ত খাৰিবি আজি কুকুৰ চকুৰ আগতে পৰিলিহি কি হ'ল মানে তই নাজানো কি কিয় নাজানো জানিব লাগিব নহয় নেজানিলে নহ'ব আপুনি ক'লেহে মই বুজি পাম কথাটো কওকচোন ক'ব লাগে কম মই ক'ব লাগে তোক এইবিলাক শোভা নাপায় নহয় চোৰৰ হাতত এইবিলাক শোভা নাপায়তো কোনে চোৰ মোৰ বাৰীৰ পৰাই অধিমাহ কোনে চুৰ কৰিছে মাৰিম নহয় চুৰ কৰিবি কাম ধৰ বডিমাহ কিয় চুৰ কৰিছিলি বহ উঠ ল চুৰ কৰিবি আৰু তোৰ চালা কুকুৰ